লাচিত থানার মুখ্য সচিব ৰণ্টু পানী ফুকনক সংবাদমেল চলি থকা অৱস্থাত অসমাৰকীয়ে গ্ৰেপ্তাৰ কৰে। সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰি চলা কৰিবৰ কাৰণে আচলতে বীৰ লাচিত থানাই কাম কাজ কৰিছে আৰু আহিবলগীয়া সময়তো বীৰ লাচিত থানাই এই গোটেই বিষয়বস্তুখিনিকে লৈ অগ্ৰসৰ হৈ যাব। ধন্যবাদ। সংবাদমেলটো গণতান্ত্ৰিক কথা, ইয়াতো বেলেগ কথা। সংবাদ মাধ্যমক অৱগত কৰিছোঁ, সংবাদ মাধ্যমত বিঘ্নিত কৰিছে। গতিকে আমি ৰাইজৰ আছোঁ, গণতান্ত্ৰিক ব্যৱস্থা চলা মানুহ, গণতান্ত্ৰিক আদৰ্শৰে পৰিচালিত হৈছে।